নমস্কাৰ RJ জীৱন কথা চেনেলৰ পৰা অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি 2025 বৰ্ষৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য, শিক্ষা, ব্যৱসায়, কেৰিয়াৰ, বিত্ত, প্ৰেম, বিবাহ, বৈবাহিক জীৱন, ঘৰুৱা বিষয়, সম্পত্তি বা বাহনকে ধৰি জীৱনৰ বিভিন্ন দিশত কেনেদৰে আৰম্ভ হ'ব তাৰ সম্পৰ্কে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈও কি কি প্ৰতিকাৰ কৰিব লাগিব সেই সম্পৰ্কেও এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। 2025 বৰ্ষৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক দিশত মিশ্ৰিত ফলাফল আহিব পাৰে। বছৰৰ আৰম্ভণিতে আশাব্যঞ্জক লাগে যদিও বছৰৰ শেষৰ ফালে পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু বিসংগতি দেখা যাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ অযুক্তিকৰ কথাৰ বাবে বিবাদ হ'ব পাৰে। পৰিস্থিতি উন্নত কৰিবলৈ যুক্তিসংগত আলোচনাত লিপ্ত হোৱাত আৰু অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। ঘৰুৱা জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ বছৰটো মিশ্ৰিত ফলাফল দিব পাৰে। আপুনি আপোনাৰ প্ৰয়োজন আৰু প্ৰচেষ্টা অনুসৰি আপোনাৰ ঘৰখন সংগঠিত আৰু উন্নত কৰাৰ কাম কৰিব। যদিও ডাঙৰ বিঘিনি হোৱাৰ সম্ভাৱনা কম, তথাপি আপোনাৰ নিষ্ঠা, দায়বদ্ধতা আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সামূহিক প্ৰচেষ্টাই ইতিবাচক ঘৰুৱা পৰিৱেশ বজাই ৰখাত সহায় কৰিব। এতিয়া আহিছোঁ স্বাস্থ্যৰ সম্পৰ্কে। 2025 বৰ্ষৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য কিছু পৰিমাণে দুৰ্বল হোৱাৰ সম্ভাৱনা দেখা গৈছে, যাৰ বাবে গোটেই বছৰটো আপোনাৰ মংগলৰ প্ৰতি অতিৰিক্ত মনোযোগ দিয়াটো অতি প্ৰয়োজনীয়। 2025 চনৰ মেঘ ৰাশিৰ বছৰৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহলৈ শনি আপোনাৰ একাদশ স্থানত থাকিব, যিটো অনুকূল, কিন্তু ইয়াৰ দৃষ্টি আপোনাৰ প্ৰথম গৃহত পৰিব, যাৰ ফলস্বৰূপে কিছু পৰিমাণে সাৱধানতাৰ প্ৰয়োজন হ'ব পাৰে। তথাপিও মাৰ্চ মাহৰ সময়ছোৱা সাধাৰণতে আপোনাৰ স্বাস্থ্যৰ বাবে অনুকূল হ'ব লাগে। মাৰ্চ মাহৰ পাছত শনি দ্বাদশ স্থানলৈ গতি কৰিব, গতিকে বছৰৰ পাছৰ সময়খিনি স্বাস্থ্যৰ সম্পূৰ্ণ যতন লোৱাটো অতি গুৰুত্বপূৰ্ণ হ'ব। মানসিক চাপমুক্ত হৈ থকাৰ লক্ষ্য ৰাখক আৰু আপুনি পৰ্যাপ্ত টোপনি পোৱাটো নিশ্চিত কৰক। এতিয়া আহিছোঁ প্ৰেমৰ সম্পৰ্কে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ প্ৰেম আৰু সম্পৰ্কৰ মিশ্ৰিত ফলাফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। বছৰৰ আৰম্ভণিৰ পৰা মাৰ্চ মাহলৈকে পঞ্চম স্থানত শনি বিৰাজমান হৈ থাকিব, গতিকে এই সময়ছোৱাত প্ৰেমত পৰাসকলৰ বাবে অনুকূল হ'ব, যদিও কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। মে' মাহৰ পাছত কেতু পঞ্চম স্থানত প্ৰভাৱৰ বাবে সংগীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। এনে ক্ষেত্ৰত আপোনাৰ সম্পৰ্ক সমন্বয় নিশ্চিত কৰিবলৈ বিশ্বাস আৰু আনুগত্য বজাই ৰখাটো অতি প্ৰয়োজনীয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বছৰটো আৰম্ভণিৰ পৰা মাৰ্চ মাহলৈকে চাকৰি বা কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে অনুকূল হোৱা দেখা পোৱা গৈছে। অৱশ্যে মাৰ্চ মাহৰ পাছত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। যিসকল জাতক জাতিকাই নতুনকৈ কোনো ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, তেন্তে তেওঁলোকে মাৰ্চ মাহৰ পিছৰ পৰা তেওঁলোকৰ কাৰণে শুভ হোৱা দেখা গৈছে। আৰু যিসকল জাতক জাতিকাই এই বছৰৰ বিভিন্ন দিশত প্ৰমোচন বা তেখেতলোকৰ কৰ্মক্ষেত্ৰত উন্নত হোৱাৰ আশা পুহি ৰাখিছে, তেখেতলোকে বিশেষকৈ সমানুপাতিক ফলাফল দেখাৰ পোৱা সম্ভাৱনা আছে। বিশেষকৈ টেলিকমিউনিকেশ্যন, কুৰিয়াৰ সেৱা, ভ্ৰমণ সম্পৰ্কীয় কাৰ্যালয়ৰ দৰে খণ্ডৰ কৰ্মচাৰীসকলে ইয়াৰ ইতিবাচক ফলাফল লাভ কৰিব পাৰে। অন্যান্য খণ্ডৰ কৰ্মচাৰীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। 2025 বৰ্ষৰ মে' মাহৰ পাছৰ পৰা জাতক জাতিকাসকলৰ চাকৰি বা নতুন কৰ্মক্ষেত্ৰৰ যোগ সম্ভাৱনা দেখা দিয়ে, গতিকে আপোনালোকে নতুন কামৰ কৰিবলৈ হ'লে মে' মাহৰ পাছৰ পৰা আৰম্ভ কৰক, আপোনালোকে সুফল পাবলৈ সক্ষম হ'ব। 2025 বৰ্ষৰ জাতক জাতিকাসকলে গড় হিচাপতকৈ উল্লেখযোগ্যভাৱে উন্নত বিত্তীয় দৃষ্টিভংগী আশা কৰিব পাৰে। 2025 বৰ্ষৰ আৰম্ভণিৰ পৰা মে' মাহৰ মাজলৈকে আপোনাৰ ধন সম্পত্তিৰ ঘৰত বৃহস্পতি
গ্ৰহক স্থাপন কৰিলে ইতিবাচক আৰ্থিক ফলাফল হ'ব, যাৰ ফলস্বৰূপে আপোনাৰ ধন সঞ্চয় প্ৰচেষ্টা সফল হ'ব। মে' মাহৰ পাছত বৃহস্পতি দ্বিতীয় স্থানৰ পৰা তৃতীয় স্থানলৈ গতি কৰিব, যিয়ে আপোনাক আৰ্থিক অৱস্থাক সহায় কৰিব। ইয়াৰ উপৰিও মে' মাহৰ পাছত ৰাহু লাভৰ ঘৰলৈ গতি ল'ব, যাৰ ফলস্বৰূপে আৰু লাভৰ সম্ভাৱনা অধিক বৃদ্ধি পাব। 2025 বৰ্ষত আপোনালোকৰ সঞ্চয়ৰ ক্ষেত্ৰত কিছু দুৰ্বল হ'ব পাৰে, যদিও আয়ৰ সামগ্ৰিক সম্ভাৱনা আশাব্যঞ্জক। এতিয়া আহিছোঁ 2025 বৰ্ষৰ মেষ ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন সমস্যাসমূহৰ পৰা প্ৰতিকাৰ পাবলৈ কি কৰিব লাগিব। 2025 বৰ্ষৰ জাতক জাতিকাসকলে যদি সুফল লাভ কৰিব বিচাৰে, তেখেতলোকে সদায় ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক স্মৰণ কৰিব আৰু তামোল পাত্ৰৰে পাৰিলে জল দিব। দ্বিতীয়তে, আপোনালোকে সদায় হনুমান চালিচা পাঠ কৰিব আৰু প্ৰতি 3 মাহৰ মূৰে মূৰে আপোনালোকে এগৰাকী বালিকাক আহাৰৰ ব্যৱস্থা কৰিব। এনে কৰিলে আপোনালোকৰ গোটেই বছৰটো মংগলময় হৈ থাকিব। আশা কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে নিশ্চয় উপকৃত হৈছে। যদি আমাৰ ভিডিঅ'টি চাই ভাল পালে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ RJ জীৱনগাথা চেনেলৰ পৰা লৈছোঁ বিদায়। ধন্যবাদ।